দুটি চকুৰ পানীয়ে নিষ্ঠুৰ পুত্ৰৰ হীৰাময় বুকু গলাবলে পাৰিবনে অক্ৰু মহাৰাজ বুলি মোক কিয় লাজ দিছা অক্ৰু মই আজি পুত্ৰৰ হাতৰ বন্দী মোৰ হাতৰ পৰা কেতিয়াবাই ৰাজদণ্ড কাঢ়ি নহলে জানো এই পুত্ৰকে মহাৰাজ উগ্ৰহে ৰজা হৈ থকা হলে আজি প্ৰজাবৃন্দৰ চকুৰ পানীয়ে ধাৰ হ'ব লগা হয় ভগৱানৰ ওচৰত দিনে নিশাই প্ৰাৰ্থনা কৰিছো অক্ৰু দিনে নিশাই মই প্ৰাৰ্থনা
রাজা পালক রাজা হইতনি অতীত কথা কই স্থাপিত নুন সকুল অনুপাতে রাজা সকলৰ জানা জানকানা দেখি মই বৰ সহ্য হৈ পৰিছোঁ মই আৰু চাই থাকিব নোৱাৰো পিতৃৰ আগত পুত্ৰৰ যন্ত্ৰণা ৰজাৰ আগত ৰজাৰ লাঞ্ছনা কিমান মস্তকী তাৰ মই মৰমে উপলব্ধি কৰিছোঁ বিৰুদ্ধে সকলো অত্যাচাৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ থিয় দিলোহেঁতেন সিংহৰ দৰে গৰ্জি উঠি পুৰাণাকো পুতাৰ বুকুত দিন ৰাতি মাৰি দিলোহেঁতেন দৰে অপৰাধ তিনিটাই দৰে ঘৰৰ পূজা হৈ মই বৰহীনভাৱে জীৱন যাপন কৰিছোঁ গোমাংখনা দেউলা হিসাব তোমাকে জীবনেই প্রশংসন রাখিও জীবনে কঙ্কর কপাল সৌভাগ্যর পদঙ্কর ভরিব লাগিছে তোমার ঘরে কঙ্কর রাজ অন্তঃপুরবাদী স্বয়ং জয়লক্ষ্মী মন্দির আদি কঙ্কর ভয়ন বিধাতায় অবধারে কথা শুনিবলৈ ইচ্ছা নকৰো কংস মূৰ্তলম নিৰলে থাকিবলৈ দে তুমি কৰিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব আৰু শুনাবা দ্ৰৌপদীৰ গৰ্ভজাত ছয়খন যিটো পতাকে চালি ইফলিত সম্মান কৰা হ'ল ঠিক সেইদৰে দ্ৰৌপদীৰ গৰ্ভজাত অষ্টম সন্তানটিক যিদিনাই মই এই পৃথিৱীৰ পৰা বিলাই দিব পাৰিম সেইদিনাই হ'ব আনন্দৰ পূৰ্ণাহতি যুক্তি কংস কি কাৰণে দ্ৰৌপদীয়ে শাস্তি পাব লাগে কি কাৰণে দ্ৰৌপদী বন্দী বন্দী নহয় প্রমাণের খবর দৃষ্টি কোন শৃঙ্খলা তুমি ভয় করো
ঈশ্বর জনগণী আগমন উদ্দেশ্যে যোগ্য আদর প্রত্যার সকল আয়োজন এই হচ্ছে সে বছর অপেক্ষা শত সহস্রকে আজকে মন্ত্রার উদাহরণ ছিল এই নির্জন করেছে তোমাকে সংবাদ বলে থাকি নিয়তি কোন